এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি হ'ল দেওবাৰ আৰু ভাবিলোঁ এটা দেওবৰীয়া ভ্লগ ষ্টাৰ্ট কৰি দিওঁ। এতিয়াৰে পৰা এতিয়া ৰাতিপুৱা 11টা বাজিলে আৰু লাহি পাহিও আজি ঘৰত আছে। তো গোটেই দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাম। আশা কৰোঁ চাই ভাল পাব, চাই থাকিব। আৰু আজি এটা পাহিৰ মানে আমাৰ ফ্ৰেণ্ড এজনী আহিছে ঘৰত। তো সিহঁতে তিনিওটাই মিলি কিবা প্ৰজেক্ট বনাই আছে, আপোনালোকক দেখুৱাম হ'লে কমপ্লিট হ'লে মানে। আৰু এতিয়া মই কিবা খাব দিওঁ সিহঁতক। হাই কি কৰি আছে আপুনি আহুন আৰু আমাৰ ঘৰত এটা বা আহিছে দৰথি বা মানে বা আমাৰ বাৰ এই খাব দিম তিনিওটাকে। গাখীৰ দিছোঁ আৰু এই ব্ৰেড, কণী আৰু বাটাৰ। তেন গৈছিল বজাৰত, আহিলে আৰু চব্জি আনিলে। ফুলকবি, বন্ধাকবি, গাজৰ, বিলাহী, ধনিয়া পাত আৰু জলকীয়া আৰু তলত কিবা কিবি আছে চাগে। চব্জি আনিলে আৰু মাংস আনিলে। মাংসখিনি উলিয়াই ল'লোঁ মই। ব্ৰইলাৰে আনিছে, সৰু ছোৱালী যিহেতু ব্ৰইলাৰে ভাল পায় সিহঁতে, সেইকাৰণে। আৰু এতিয়া এইখিনি ধুই লওঁ তাড়াতাড়ি, তাৰপিছত বনাওঁ। আৰু এতিয়া মই নাৰিকলৰ চাটনি বনাম। নাৰিকলৰ চাটনি বনাবলৈ মই নাৰিকল সৰু সৰুকৈ কাটি লৈছোঁ। এফালৰ অলপ কম লৈছোঁ, ধনিয়া লৈছোঁ, কেঁচা ধনিয়া আৰু আদা লৈছোঁ অলপ সৰুকৈ এটুকুৰা, জ্বলা 3টা লৈছোঁ, কেঁচা জলকীয়া আৰু সৰিয়হ লৈছোঁ অলপ, নৰসিংহ পাত আৰু শুকান জলকীয়া। আৰু মিক্সিৰ জাৰিটোত মই সৰু সৰুকৈ কাটি ৰখা নাৰিকলখিনি ফাৰ্ষ্ট দি ল'লোঁ। আৰু নাৰিকলৰ চাটনি যদি আপোনালোকে এনেকৈ বনাই খাই পোৱা নাই, খাব পাৰিব। সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আৰু নাৰিকলৰ লগত মই আদা 1 পিচ যে ৰাখিছিলোঁ, আদা কেইপিচো দিলোঁ। আৰু জ্বলা 3টা আৰু ধনিয়া পাতখিনি একেলগে দি দিলোঁ। আৰু শুকান জ্বলা আৰু সৰিয়হ আৰু নৰসিংহ পাতখিনি পিছত দিম মই। চাই থাকক আপোনালোকে সম্পূৰ্ণ শেষলৈকে, গম পাব। আৰু এতিয়া মই ইয়াতে নিমখ অলপমান দি দিলোঁ। নিমখটো জোখমতে দি দিব আৰু অলপ পানী দিলোঁ, যিহেতু নাৰিকলটো শুকান হৈ যাব বটিলে, সেইকাৰণে পানী অলপ দিব লাগিব। পানী দি এতিয়া এইখিনি মই বটি আনিলোঁ। আৰু চাওকচোন, এনেকৈ খাব পাৰে আপোনালোকে যদি বিচাৰে। এনেকৈ বহুত টেষ্টি হয় খালে। আপোনালোকে মানে একদম মান কচুৰ চাটনি খাই যেনেকুৱা লাগে তেনেকুৱা টাইপ, অলপ মিঠা মিঠা, বহুত ভাল লাগে। আৰু এতিয়া মই ইয়াতে আৰু অলপমান তড়কা লগাম, চাই থাকক। এতিয়া মই অলপ মিঠাতেল গৰম কৰি ল'লোঁ। কেৰাহীতো ল'ব পাৰে, কেৰাহীত বহুত ডাঙৰ হৈ যায়, মই এনেকৈ ল'লোঁ। আৰু ইয়াতে সৰিয়হ কেইটা দিলোঁ। আৰু সাৱধান হ'ব সৰিয়হ দিয়াতে, গাৰ নাই মুখে চুখে মানে চিটিকি পৰিব পাৰে, সেইকাৰণে। আৰু শুকান জলকীয়া কেইটা দিলোঁ, নৰসিংহৰ পাতখিনিও দিলোঁ একেলগে মিঠাতেলৰ লগত। আৰু এতিয়া এইখিনি মই গৰম কৰি উতল অহাৰ পিছত ইয়াতে ঢালি দিলোঁ। চাওকচোন কিমান ধুনীয়া দেখা হৈছে। আৰু এতিয়া এইখিনি খাবৰ কাৰণে একদম ৰেডি। আপোনালোকে এনেকৈ খাই পাইছেনে? যদি খাই পোৱা নাই, খাই চাব পাৰে। আৰু সৰিয়হ আৰু নৰসিংহৰ পাতটো নিদিয়াকৈও খাব পাৰে, অপশ্যনেল হয়, কিন্তু এনেকৈ খায়ো বিৰাট ভাল লাগে। তো কেনেকুৱা লাগিলে জনাব ৰেচিপি। কি বনাইছা কোৱা? এইটো নিউ ষ্টনেজ, এইটো অল্ড এইটো মিডিল, আৰু এইটো নিউ ষ্টনেজ। নিউ নহয়, হাতৰি ষ্টনেজ, ষ্টন টুলছ বনাইছোঁ। আৰু এইকেইটা বানাতে দিনটো গ'ল আজি। পাঁচটা বাজিয়ে গ'ল, দিনটো এনেকৈ গ'ল ন, দেখুৱাব নহ'লে। খাই পা। বাই বাই। আজি গ'ল কাপোৰ নিয়াই নাই ওপৰৰ পৰা, এতিয়া নিব আহিছোঁ। বাপৰে ইমান ছুটি হৈছে দিনটো। ভাত খাই উঠাৰ পিছতে মানে বাচন বৰ্তন ধুই মেলি মানে আন্ধাৰে হৈ যায়। তো সময় নিমিলেই, ইমান কাম অকলে। আৰু
লাহি পাহিৰ স্কুল নাথাকিলে মানে বেছি কাম ওলায় দিনটোত সিহঁতৰ লগত ইটো সিটো কৰাতে টাইম নাপাওঁৱে আৰু এতিয়া তাড়াতাড়ি আহিলোঁ ভাবিলোঁ কাপোৰটো লৈ যাওঁ কাপোৰবিলাক মিছা শুকাব দিয়াতে জিকিলে মানে নিয়ৰ পৰি জিকি আছে এতিয়া গধূলিয়ে হ'ল 4টা বাজিলে আৰু আজি আমাৰ ঘৰটো যে বনাইছিলোঁ আপোনালোকে জানে মানে যিসকলে মোৰ ভিডিঅ' চাই ৰেগুলাৰ ভিউৱাৰ হয় জানে এটা যে ঘৰ বনাই আছিলোঁ আৰু ঘৰটো হৈছে আমাৰ কমপ্লিট মানে গোটেইখিনি কমপ্লিট হোৱা নাই মানে গ্ৰাউণ্ড ফ্ল'ৰটো হ'ল কমপ্লিট আৰু ভাড়াও দিলোঁ সেইটো আৰু কি ভাড়া দিলোঁ কি দিয়া নাই সেইটো আপোনালোকক পিছত ক'ম বাৰু ইয়াতে কি হ'ব আৰু আজি মানে ঘৰটো ল'লোঁ যিহেতু নতুন ঘৰ বনাইছোঁ এটা নিয়ম থাকে বহুত কিবাকিবি সেইকাৰণে আজি ল'লোঁ আৰু নাম কীৰ্তন অলপ কিবাকিবি কৰিলোঁ ৰাতিপুৱাৰ পৰা তেনেকৈ ব্যস্ত হৈ আছিলোঁ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ ৰাতিপুৱাই কিন্তু কৰা নহ'লে নাম চাম চব চেছ হ'ল আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ 4টা বাজিল ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ ঘৰটো কেনেকুৱা হৈছে যিহেতু এইটো আৰু এসপ্তাহ পিছৰ পৰা মানে বেলেগৰে হ'ব মানে ভাড়া দিছোঁ যিহেতু ন সেইকাৰণে আৰু আহিব তেনেকৈ নোৱাৰিম সেইকাৰণে ভাবিলোঁ আজি দেখুৱাই দিওঁ আপোনালোকক আৰু ওপৰত কাম কৰি আছে বাৰু কাম চলি আছে ওপৰৰ কাম গোটেই কমপ্লিট হোৱা নাই এতিয়া এইখিনি হৈ গ'ল দেখুৱাই আছে আপোনালোকক আৰু কি কৰোঁ গোটেইখিনি দেখুৱাম চাই দিম আৰু পিছফালৰ পৰাই আপোনালোকক ঘৰটো দেখুৱাই দিম মানে এইটো হ'ল আমাৰ ঘৰটো মানে এইটো যে খিৰিকী দেখিছে এইটো আমি থকা ঘৰটো আমাৰ আগৰ ঘৰটো মানে পুৰণা ঘৰটো সেইপিনে আমি থাকোঁ আৰু মাজতে অলপ কৰিডৰৰ নিচিনা এনেকৈ ৰাখিছোঁ আৰু এইপিনে নতুন ঘৰটো এইটো বনাইছোঁ আৰু নতুন ঘৰটো বনোৱাতে যে এইবিলাক প্লাষ্টাৰ কৰিছে চিমেণ্ট কৰি চাওকচোন খিৰিকীবিলাক গ্লাছবিলাক চব চাফা কৰিব লাগিব কৰিম চাফা যিহেতু কাম কমপ্লিট হোৱাই নাই এতিয়াও সেইকাৰণে চাফা কৰা হোৱা নাই তেনেকৈ আছে বাহিৰ ছাইডটো আৰু এসপ্তাহ পিছত মানে ল'ব সিহঁতে সেইকাৰণে আমি তাড়াতাড়ি আজি হেৰি কৰি থ'লোঁ আৰু তাৰপিছত আৰু এইপিনে লেট্ৰিন বাথৰুম আছে লেট্ৰিন বাথৰুম বনাইছে লেট্ৰিন বাথৰুমবিলাক নেদেখুৱাওঁ বাৰু এতিয়া মই বেক কেমেৰা কৰি আপোনালোকক ঘৰটো দেখুৱাই দিওঁ আৰু চাই থাককচোন ঘৰটো আৰু এইবিলাক বহুত কিবাকিবি আজি লেতেৰা বেতেৰা হৈ আছে মানে যিহেতু নাম ধৰিছিলে এনেকৈ চকী টকী টুল চাৰিওপিনে পাৰাই আছে বহিছিলে মানুহে আৰু পিছপিনৰ দৰ্জাখনৰে সোমাই আহি এনেকৈ এইটো এটা চেম্বাৰ এইটো চেম্বাৰ হ'ব ইয়াতে ডক্টৰ বহিব বাৰু এইখন বেড হ'ব আৰু এইখন হ'ব ডক্টৰৰ টেবুল আৰু বস্তু আনিব সিহঁতে আনিহে আছে বস্তু এসপ্তাহ পিছত ল'ব যিহেতু কিবাকিবি আনিব মেচিন চেচিনবিলাক অনাই নাই এতিয়াও আনিব আৰু এটা ৰুম ইয়াৰে এইখন দৰ্জা আৰু ইয়াতে চকী টকে পাৰাই আছে কাৰ্পেট চাৰ্পেট পাৰাই আছে নাম ধৰা যিহেতু মই নিয়াই নিম আৰু আজি ইয়াতে কৰিছিলোঁ মানে গোটেই কামখিনি আৰু এইপিনে আছে এনেকৈ শৰাইখন নিয়াই নাই পিছত নিম আৰু চাকি জ্বলিয়ে আছে এতিয়াও এইপিনে ধৰিছিলোঁ এইটো ৰুম এইটোত মানে লেবৰেটৰী হ'ব এইটোত সিহঁতে ব্লাড টেষ্ট এইবিলাক কৰিব এক্সৰে মেচিন চেচিন ৰাখিব চাগে কিবা কৰে আৰু দেখুৱাম আপোনালোকক এদিন যেতিয়া মানে সিহঁতে লয় তেতিয়া দেখুৱাম বাৰু আৰু হয় দুখন দৰ্জা এইপিনে এখন দৰ্জা আছে আৰু এইপিনে এখন দৰ্জা আছে ডাঙৰ হয় এইটো অলপ এইটো যিহেতু ব্লাড টেষ্ট কৰিব এক্সৰে কৰিব ডাঙৰকৈ ৰাখিছে পিছত মোবাইলত কেমেৰাত কেনেকুৱা দেখিছে নাজানো এনেই কিন্তু ডাঙৰে হয় আৰু পিছত যেতিয়া সিহঁতে ল'ব তেতিয়া মই আপোনালোকক দেখুৱাম আৰু এদিন আৰু এইপিনে আৰু এটা চেম্বাৰ আছে এইটো চেম্বাৰটো মই দেখুৱালোঁ আপোনালোকক এইপিনে আৰু এটা চেম্বাৰ আছে এইটোতো এনেকৈ এখন বেড আছে এনেকৈ এখন টেবুল আছে ইয়াতে আৰু তাৰপিছতে এনেকৈ আহি পৰিলোঁ আৰু এইবিলাক টেবুল চেবুল পাৰাই আছে ইয়াতে মানে ৰাতিপুৱা খাব দিছিলোঁ সেইকাৰণে এনেকৈ থৈ দিছোঁ আৰু এইপিনে আছে এটা এইটো অলপ ডাঙৰ হয় ইয়াতে আল্ট্ৰাচাউণ্ড কৰিব আৰু এইখন টেবুল বেড এনেকৈ আছে তাৰপিছত আৰু এইপিনে এটা আছে ৰুম এইটো চাগে ৱেইটিং ৰুম হ'ব তেনেকৈ কৈছে আৰু তাৰপিছত এইপিনে আছে ওপৰ ছাইডটো আৰু এইখন হল মানে এইখন আমি যে ভাড়া দিম এইখন মানে হল লেব হ'ব এখন লেবৰেটৰী আৰু লেবৰেটৰীখনৰ নাম হ'ল এক্টিভ কেয়াৰ ক্লিনিক ডায়েগনষ্টিক চেণ্টাৰ আৰু এইকেইটা নামটো এনেকৈ লিখি দিছে ইয়াতে আৰু ইয়াতে হ'ব ফাৰ্মাচী ঔষধ চৌষধ থ'ব আৰু যেতিয়া লয় সিহঁতে আৰু সেইপিনে এইটো আলমাৰি বনাইছে এনেকৈ আন্ধাৰ হৈ আছে অলপ যিহেতু দৰ্জাখন বন্ধ আছে আৰু আমাৰ লাহি পাহি মোৰ লগত আহিছে ভিডিঅ' বনাবলৈ
এনেকৈ এইটো কৰিডৰ হয় ইয়াতে চকী টকী থ'ব আৰু বহিবৰ কাৰণে এইপিনে আমাৰ সেইটো চাইড কাম কমপ্লিট হোৱা নাই আমাৰ কৰি আছে এইপিনে চেৰিৰে ওপৰৰ কাম চলি আছে বাৰু হোৱা নাই এইপিনে এটা গেৰেজ আছে আমাৰ গেৰেজ এটা বনাইছে এইখিনি পিছত দেখুৱাই দিম আপোনালোকক আৰু যেতিয়া ওপৰৰ কাম হ'ব আৰু এতিয়া এইখিনিয়ে কেনেকুৱা লাগিছে জনাব ঘৰটো মানে যিহেতু বেলেগক ভাড়া দিলোঁৱে তাৰে আগতে এটা ৰাখি থ'লোঁ আৰু ভিডিঅ' বনাই আপোনালোককো দেখুৱালোঁ ঘৰটো সেইটোৱে আছিল দেখুৱালোঁ আপোনালোকক আৰু যিহেতু আপোনালোকক প্ৰথম খুঁটা পুতাতেও মই দেখুৱাইছিলোঁ ভিডিঅ' বনাইছিলোঁ চাট ঢালাইৰ দিনাও বনাইছিলোঁ ভিডিঅ' দেখুৱাইছোঁ সেইকাৰণে ভাবিলোঁ এতিয়া যিহেতু ঘৰটো হ'ল আপোনালোককনো কিয় নেদেখুৱাওঁ সেইকাৰণে দেখুৱাই দিলোঁ এতিয়াও আৰু এতিয়া যিহেতু ভাড়াই দিলোঁ তো লেবৰেটৰী হ'ব ইয়াতে আৰু ডক্টৰ চক্টৰত মানে বেমাৰ চেমাৰ হ'লে আমাৰ চিন্তা নাই আৰু ফ্ৰীতে আহিম আৰু ডক্টৰক দেখুৱাম তো এইখিনি হৈ গ'ল আৰু যেতিয়া মানে সিহঁতে মেচিন চেচিন আনিব গোটেইখিনি মানে যোনদিনা ল'ব আৰু এসপ্তাহমান পিছত ল'ব আৰু সিহঁতে তেতিয়া আপোনালোকক এদিন দেখুৱাই দিম আমাৰ বৰমা আহিছে পুৱা আহিব কৈছিলোঁ কিন্তু দেৰিয়ে হ'ল এতিয়া আহি পাইছে বৰমাই সিফালে নাই লাহিৰ পেকেটত কম আছে আৰু বাহিৰ পেকেটত বেছি আছে ভৰ্তি সেইকাৰণে লাহি কাটি আছে কম আছে কোনে আনি দিছে কোনে আনি দিছে কোৱা বৰমা বাইদেউ আহিছে এইমাত্ৰ আহি পালে মানে ৰাতিপুৱা কৈছিলোঁ অফিচ আছিল যে ডিউটি আছিল সেইকাৰণে আহি পালে আহি পাই দেউতাৰ একো ফূৰ্তি আৰু বৰমাকক পালে একো নালাগে 9টা বাজিলে ৰাতিৰ আৰু এতিয়ালৈকে মানে বহুত ভাগৰি গৈছোঁ পূৰা টায়াৰ্ড হৈ গৈছে আৰু বহিছোঁ অলপ ভাগৰ লাগিছে কিমান কাম আছে আৰু এইবিলাক চাওকচোন কেনেকুৱা হৈ আছে চাৰিওপিনে মানে একদম লেতেৰা আৰু কিটচেনটো মানে যে একদম চাব নোৱাৰা অৱস্থা হৈছে কালি যিহেতু স্কুল নাই সেয়াও এটা ভাল হৈছে স্কুল নাই ৰাতিপুৱা মানে গোটেই কাম কৰিব পাৰিম এতিয়া একো আৰু নকৰোঁ গা ধুই পূৰা ফ্ৰেছ হৈ শুই থাকিম আৰু ভাত বনোৱাই নাই আলু ভাতত দি আৰু ভাত বনাই দিম আলু সিদ্ধ ভাত তেনেকৈ খাম আৰু এতিয়া খাব মনে নাই তথাপিও অলপ খাব লাগিব তেনেকৈ খাম আৰু লাহি পাহিও খোৱা নাই দৌৰি আছে সিহঁতৰ ভাগৰ নালাগে সৰু ল'ৰা ছোৱালীবিলাকৰ যিমান দৌৰি থাকিলে ভাগৰ নালাগে আৰু মানুহ আহিয়ে আছিল এজন এজনকৈ এতিয়াহে চব মানুহ অহা শেষ হ'ল আৰু শেষ হৈ মই মানে অলপ বহিছোঁ ওচৰৰে বৌহঁত আহিছিলে গোটেইকেইজনীৰ লগতে কথা পাতি থাকোঁতে আৰু ভিডিঅ' বনোৱা নহ'লে ভাবিছিলোঁ ভিডিঅ' বনোৱাম আপোনালোকক দেখুৱাম নহ'লে আৰু মোবাইল ক'ৰবাত পৰি থাকিলে তেনেকুৱা হয়ে আৰু কেতিয়াবা মানে কামত ব্যস্ত থাকিলে ভিডিঅ'টো মানে পাহৰিয়ে যোৱা যায় আৰু আজি মন্দিৰত কৃষ্ণ ভগৱানৰ মূৰ্তি স্থাপন কৰিছে তাত মানে মহাদেৱৰ মূৰ্তি আছে সাই বাবা মূৰ্তি আছে হনুমানজীৰ আছে ৰামচন্দ্ৰৰ আছে গণপতি বাপ্পাৰ আছে দেখুৱাই থাকোঁ মই প্ৰায়ভাগ আপোনালোকক এইটো মন্দিৰ আৰু এতিয়া আজি কৃষ্ণ ভগৱানৰ মূৰ্তিটো স্থাপন কৰিলে সেইকাৰণে ৰাতিপুৱাই আহিব কৈছিলে নিৰামিষ ভাতো খুৱাইছে ইয়াতে আমি যিহেতু কমিটিৰ মানুহ হয় আহোঁৱে আৰু সকলো অনুষ্ঠানত কিন্তু মোৰহে দেৰি হ'ল নাম কীৰ্তন চব শেষ হৈ গ'ল আপোনালোকক দেখুৱাব নোৱাৰিলোঁ